নমস্কাৰ। আজি লেচনটোৰ মূল বিষয়বস্তু হ'ল বিয়েৰ শব্দটোৰ ব্যৱহাৰ সম্পৰ্কে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ইংৰাজী শব্দ বিয়েৰ আমি মূলতঃ দুটা অৰ্থত ব্যৱহাৰ কৰোঁ। এটা হ'ল বিশেষ্য নাউন হিচাপে আৰু আনটো হ'ল ক্ৰিয়া বা ভাৰ্ব হিচাপে। তলত ইয়াৰ ব্যৱহাৰসমূহৰ বিষয়ে বুজাই দিয়া হ'ল। বিশেষ্য নাউন হিচাপে ভালুক। যেতিয়া আমি এটা প্ৰাণীৰ কথা কওঁ তেতিয়া বিয়েৰ মানে হ'ল ভালুক। এক্সাম্পল, আই ছ এ ব্লেক বিয়েৰ ইন দ্য ফৰেষ্ট। মই অৰণ্যত এটা ক'লা ভালুক দেখিছিলোঁ। ক্ৰিয়া বা ভাৰ্ব হিচাপে ইয়াৰ অৰ্থ হ'ল সহ্য কৰা বা বহন কৰা। ক্ৰিয়া হিচাপে ইয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱহাৰ আছে। প্ৰথমটো হ'ল সহ্য কৰা, টু টলাৰেট। কোনো কষ্ট বা পৰিস্থিতি সহ্য কৰা বুজাবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে, আই কেনট বিয়েৰ দিছ পেইন এনিম'ৰ। মই এই বিষ আৰু সহ্য কৰিব নোৱাৰোঁ। এইটো প্ৰথম ব্যৱহাৰ। কঢ়িয়াই নিয়া বা বহন কৰা, টু কেৰি। কোনো দায়িত্ব বা গধুৰ বস্তু বহন কৰা বুজাবলৈ। এক্সাম্পল, দি বক্স ইজ টু হেভি টু কেৰি। বাকচটো ইমান গধুৰ যে তাক কঢ়িয়াব নোৱাৰি। শ্বি ইজ টু উইক টু লিফ্ট দ্য ৱেইট। তাই ইমান দুৰ্বল যে ওজনটো দাঙিব নোৱাৰে। তিনি নম্বৰটো হ'ল জন্ম দিয়া, টু গিভ বাৰ্থ। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বিয়েৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ পাষ্ট পাৰ্টিচিপল ৰূপটো হ'ল বৰ্ন। এক্সাম্পল হিচাপে, শ্বি হেজ বৰ্ন 3 চাইল্ড। তেওঁ 3টা সন্তান জন্ম দিছে। তাৰপিছত চতুৰ্থটো হ'ল ফল ধৰা, টু প্ৰডাক্ট ফ্ৰুইটছ। গছৰ ফল ধৰা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। দিছ ট্ৰি উইল বিয়েৰ ফ্ৰুইটছ। এই গছজোপা গছত অহা বছৰ ফল ধৰিব। এইজোপা গছত অহা বছৰ ফল ধৰিব। ফ্ৰেজল ভাৰ্ব হিচাপে বিয়েৰ ব্যৱহাৰ কৰি কিছুমান গুৰুত্বপূৰ্ণ ফ্ৰেজ তৈয়াৰ কৰা হয়। বিয়েৰ উইথ মি, ধৈৰ্য ধৰা বা অলপ সময় ৰোৱা। প্লিজ বিয়েৰ উইথ মি ফৰ এ মমেণ্ট। অনুগ্ৰহ কৰি মোৰ বাবে অলপ সময় ধৈৰ্য ধৰক। বিয়েৰ আউট, সত্য প্ৰমাণ কৰা। এক্সাম্পল হিচাপে, দি এভিডেন্স বিয়েৰ আউট হিজ ষ্টৰী। প্ৰমাণবোৰে তেওঁৰ কথাষাৰ সঁচা বুলি প্ৰমাণ কৰিছে। অৰ্থাৎ আমি বুজিলোঁ যে ভাৰ্ব হিচাপে আৰু ফ্ৰেজেল ভাৰ্ব হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়, আৰু এটা হ'ল নাউন হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। মনত ৰাখিবলৈ কথা হ'ল, বিয়েৰ প্ৰেজেণ্ট টেন্সত সহ্য কৰা বা বহন কৰা। ব'ৰ পাষ্ট টেন্সত সহ্য কৰিছিল, বহন কৰিছিল। বৰ্ন পাষ্ট পাৰ্টিচিপল সহ্য কৰা হৈছে বা বহন কৰা হৈছে। বৰ্ন পেছিভ ফৰ বাৰ্থ, জন্মগ্ৰহণ কৰা।
ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পাম। ধন্যবাদ। ভিডিঅ'টো মনোযোগেৰে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।